আজি কি হ'ল মৰম কমি গ'ল নি হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব লৈছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা থাকিল আৰু যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি আৰু লাইক এটা শ্বেয়াৰ কৰি যাব দেই তেতিয়াহে আগুৱাই যোৱাত অকণমান সহায় পাম আপোনালোকৰ মৰমেই আমাৰ আশীৰ্বাদ ৰাতিপুৱা সকলোৰে চোতালখন সৰা কাম বোৱাৰী মানুহৰ দায়িত্বই প্ৰথমতে মই চোতালখন সাৰি ল'লোঁ এয়া মোৰ শাহুমা চোতাল মুচি আছে তাৰপিছত এয়া ৰাধা তাই যেতিয়া মোৰ লগত উঠে চোতাল সৰা দেখিলে তাইও সাৰিবলৈ লয় বাহনীত সৰু এটা বাহনী তাইৰ কাৰণে আছে তাইও সাৰিবলৈ লাগি যায় এয়া আমাৰ সৰু বাৰীখন বাবাই মানে গুটি সিঁচিছেহে শাক ডাঙৰ হ'লে দেখুৱাম বাৰু আপোনালোকক তাৰপৰা এয়া ৰঙালাও পুলি সৰু সৰু হৈ আছে ৰঙালাও লাগিলেও দেখুৱাম বাৰু দেই আপোনালোকক এয়া আমাৰ পাছফালখন ৰাতিপুৱা সময়কণ সঁচাকৈ বৰ মধুৰ ইমান ধুনীয়া লাগিছে দেখিছেনে পৰিৱেশটো তাৰপিছত মই এয়া গা পা ধুই আহি চাকি গছ জ্বলাই তাৰপিছত আজি মানে আমাৰ ঘৰত চতুৰ্দশী বুলি কয় আৰু বৌ দেউতাৰ সকাম তিথি বছৰেকীয়া সৰু সুৰাকৈ এনেই নিয়ম এটা কৰিম বুলি ভাবিছোঁ তাকে ইমান ডাঙৰকৈ আয়োজন কৰা নাই বাৰু এনেই ডাঙৰকৈয়ে পাতোঁ মাহ প্ৰসাদ চাগৰপাত দি এইবাৰ চুজি জলপান এটাহে খুৱাম বুলি ভাবিছোঁ বাবা গৈছে বজাৰলৈ তাতে আজিতো ভাত নেখাওঁ দিনত ভাত নেখাওঁ তাৰপৰা সেইকাৰণে ভাবিছোঁ চাহ খাবলৈ পিঠা দুটামানকৈ বনাম বুলি ভাবিছোঁ এয়া পিঠা বনাবলৈ গুলি আছোঁ তাৰপিছত মই গৰুক ঘাঁহ কেইটামান দি লৈছোঁ গৰুক ঘাঁহ কেইটামান দিয়াৰ পিছত ৰাধাই শুই আছিল তাৰপৰা এয়া উঠি পেলাই তাইকো মই গাখীৰৰ লগত কমপ্লেক্স গুলি দিছোঁ তাইক খাবলৈ এয়া খুৰীও আহিলে ওচৰৰ খুৰী তাৰপিছত এয়া চুজি ভাজি আছে মায়ে গুৰ চকলিয়াই আছে তাৰপিছত ভকত 4-5জনমান আহিলে অহাৰ পিছত আমাক সেৱা ল'বলৈ মাতিলে মা মই বাবা আৰু মোৰ মানুহজন তাৰপৰা এয়া চুজিও হৈ গ'ল ধুনীয়াকৈ সজাই দিছে সজাই পৰাই হৈ গ'ল চুজি গুৰ গাখীৰ তাৰ মাজতে ভকতৰ মাজতে আমাৰ ৰাধাও বহিছে দেই তাৰপিছত বাপেকৰ লগত ৰাধাই অকণমান ধেমালি কৰি আছে তাইক বাপেকক খুৱাইও আছে মোকো দিছে এয়া বাপেক জীয়েকৰ মৰম দেই তাৰপিছত আলিত অকণমান ধেমালি কৰিলোঁ দেই মানুহজনৰ লগত আছা বুলি নাভাবিব আকৌ দেই সেইকাৰণে অকণমান ধেমালি কৰিলোঁ আৰু মৰম কমি গ'ল নি তাৰপিছত গধূলি সাঁজটো আমাৰ ৰাতি সাঁজটো শ'ল মাছ 3টা আনিছিলে বাবাই মানুহজনলৈ 2টা জীয়াই থৈছিলোঁ তাৰপিছত এটা আমি খালোঁ বাৰু তাৰপৰা এয়া মানুহজনেই বনালে চব্জিকণ মাছৰ তৰকাৰীকণ মানুহজনেই বনালে ফ্ৰাই কৰি মেলি তাৰপৰা সঁচাকৈ বহুত সোৱাদ হৈছিল দেই মাছৰ তৰকাৰীকণ বিলাহী আলুৰে বনাইছিলে মানুহজনে তাৰপিছত ভিডিঅ'টো ইমানেই আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই